হাই ফ্ৰেণ্ডছ, টেক শিক্ষাৰ্থীসকলৰ বাবে এক আহি পৰিছে ব্ৰেকিং নিউজ। ODL NIOSৰ DLED ডিগ্ৰী বৈধ নহয়। কি কাৰণে কৈছে তেনেদৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই, গতিকে আপোনালোকে শেষলৈ চাই থাকিব আৰু সকলোখিনি গম পাই যাব। এইটো মই কোৱা নাই, এইটো নিউজ 18 অসম নৰ্থ ইষ্টৰ অফিচিয়েল ৱেবছাইটত আপলোড দিয়া নিউজটোৰ পৰা মই আপোনালোকক দেখাব ওলাইছোঁ যে 2017 চনলৈ আছিল DLEDৰ গ্ৰহণযোগ্যতা। এতিয়া কি কৰিব লাখ লাখ শিক্ষাৰ্থীয়ে? 2017ৰ পিছত অবৈধভাৱে নামভৰ্তি কৰা হৈছে NIOS DLEDৰ পাঠ্যক্ৰমত। এতিয়া টেট পৰীক্ষাক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। প্ৰতিদিনে সৃষ্টি হৈছে নতুন নতুন বিতৰ্কৰ। বৰ্তমান ৰাজ্যত শিক্ষক হ'বলৈ BEd বা DLED কৰাটো বাধ্যতামূলক। সেইদৰে 7-10 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা অৱতীৰ্ণ হ'বলৈ DLED কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে। কিন্তু টেট পৰীক্ষাৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক বিশেষ মন্তব্য দিয়াত এতিয়া দমোজাত পেলাইছে ৰাজ্যৰ লাখ লাখ DLED কৰা শিক্ষাৰ্থীক। 2017 চনলৈ আছিল ODL NIOS DLEDৰ গ্ৰহণযোগ্যতা। 2017 চনৰ পিছত DLED কৰা শিক্ষাৰ্থীৰ ODL NIOS DLEDৰ প্ৰমাণপত্ৰ বৈধ নহ'ব। শিক্ষামন্ত্ৰীৰ মতে বৰ্তমান কিছুমান অনুষ্ঠানত অবৈধভাৱেহে বাহাল ৰাখিছে DLEDৰ পাঠ্যক্ৰম। এতিয়া কাৰ্যক্ষম নহয় NIOS DLEDৰ প্ৰমাণপত্ৰ। চ' ফ্ৰেণ্ডছ, এইখিনি কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই, যিখিনি কথা আপোনালোকক মই নিউজ 18 অসম নৰ্থ ইষ্টৰ এইটো অফিচিয়েল পেজৰ পৰা কৈছোঁ। যিসকলে 2017ৰ আগত বা 2017লৈকে DLED কৰিছে তেওঁলোকৰ বাবে কোনো চিন্তাৰ কাৰণ নাই। কিন্তু 2017ৰ পিছত যিসকলে অবৈধভাৱে লৈছে বা কিছুমানে টকা পইচা দি লৈছে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰমাণপত্ৰ কোনোপধ্যে বৈধ কৰা নহ'ব। চ' ফ্ৰেণ্ডছ, এইখিনি আছিল আপডেট। আৰু যদি কিবা কিবি আপডেট আহি থাকে আপোনালোকক মই দি থাকিম। চ' নতুন নতুন কিছুমান আপডেট পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাব আৰু ভিডিঅ'টো লাইক কৰি মোৰ উৎসাহ বঢ়াই থাকিব। তেন্তে আজিলৈ আহিছোঁ। জয় আই অসম।